Hello, namaskar and welcome back to my YouTube channel. মানে হল আজি আমি নানিৰ ঘৰত আহিছো মোৰ মা আৰু মই মানে আগতে ভিডিঅ' বনাইছিলো আমাৰ ঘৰৰ পৰা নানিৰ ঘৰলৈ কিন্তু আজি একেবাৰে উল্টা মানে নানিৰ ঘৰৰ পৰা আমাৰ ঘৰলৈ মানে আৰম্ভৰ পৰা শেষলৈ ভিডিঅ' বনাইছিলো আজি বনাম শেষৰ পৰা আৰম্ভলৈ সো আপোনালোকে স্কিপ নকৰি ভিডিঅ'টো চাই যাওক এতিয়া আছো মই এইটো মামাৰ ঘৰত ইমান ধনী নহয় নহলে কি মানুহৰ অন্তৰটো ভাল হলে গোটেই ভাল মানুহ বাড়ী বা গাড়ী থাকিলে যেন মানুহ ধনী সেইটো নহয় মানুহৰ অন্তৰটো ভাল হ'ব লাগিব আগতে তেনেহলেহে মানুহ ভাল মানুহক ওপৰেদি বিচাৰ কৰিব কেতিয়াও নোৱাৰি আমি মানুহক মুখ চাই বিচাৰ কৰিব নোৱাৰো মানুহৰ অন্তৰ চাই সদায় বিচাৰ কৰিব লাগে এইটো চাক আমাৰ ঘৰ হয় মোৰ সৰু মামাৰ ঘৰ ইমান ৰ'দ দিছে কি কৰিম তৰমুচে খাই ল অলপ মেডিচিন মাৰি ল তৰমুচটোত মানে লৱণ নিমখ যিটো কয় কলা লৱণ সেইটো অলপ মাৰি ল তৰমুচটো এতিয়া খাওঁ পুৰা ৰ'দ দিছে কি কৰিম গৰমৰ মাজত তৰমুচ খালে অলপ এনাৰ্জি আহে শৰীৰত খাওঁ কি হ'ল মানে মোৰ মাহীক মাংস আনি দিব লাগে বেছিমাৰি এতিয়া বেছিমাৰি গৈ আছো চ' আপোনালোকে চাই থাকক যাওঁ বেছিমাৰি ডাইৰেক্ট বেছিমাৰি চ' ফাইনেলি আমি বেছিমাৰি আহি পালোঁ বেছিমাৰি মোৰ বেক চাইডত যিটো আছে সেইটো হয় বেছিমাৰি গুৱাহাটীৰ পৰা ডাইৰেক্ট ইয়ত গৈছে তেজপুৰ আপোনালোকৰ মনত আছে না সেই এটা ভিডিঅ'ত দেখাইছিলোঁ ইয়াত মামা গা ধুই আছিল তাক আৰু এদিন ইয়াতে মই ভিডিঅ' বনাইছিলোঁ আপোনালোকে চাইছে বহুত মৰম দিছে আপোনালোকে বহুত ভাল পোৱা দিছে সেইকাৰণে ভিডিঅ' বনাব ইচ্ছা যায় আৰু এতিয়া চাক মোৰ মামা তেতিয়া গা ধুই আছিল এতিয়া ক'ৰ পৰা আহি আছে চাক খেতিত ঔষধ দিলে অ' মামা কোৱাচোন কিবা ক'ৰ পৰা আহিলা মই খেতিত ঔষধ বান্ধিলোঁ ঔষধ দিলা পিছে কি কি খেতিত ঔষধ দিলা কোমোৰা চাল কোমোৰা ভোল অঁ এতিয়া তুমি কোনটো ক্লাছত পঢ়ি আছা এবাৰ মই ডিগ্ৰী কমপ্লিট হ'ল ডিগ্ৰী কমপ্লিট হোৱাৰ পিছত কোনো চাকৰি বাকৰি নাই মামাইতো এনেই আৰু মামাতো মামাই তুমি মামা হিমন্ত মামা দিব আৰু কি বহি থাকা দিব যদি মামাই বুলেট দিব পাৰে কিয় চাকৰি দিব নোৱাৰে দিবই মামা দিব মামা ভাবি আছে থাকে অপেক্ষাত থাকিব লাগিব বহুত বছৰ ৱেইট কৰিব লাগিব ৱেটিঙত থাকি থাকি ইমান সময়লৈ আহিলো এতিয়া পথাৰত লাগিব লগা হ'ল মা দেউতাকে আৰু কি জানা পথাৰৰ কামটো কৰিবই লাগিব যদি খাব লাগে আমাক তেনেহ'লে পথাৰৰ কামটো মেইন যি কৰিছে তাকেই কৰিব লাগিব আমাৰ সেইটোৱে এটা শিক্ষকৰ মানে এটা শিক্ষকৰ তুলনাত এটা খেতিয়কৰ বহুত কিন্তু পৰিশ্ৰম কৰিব লগা হয় এটা শিক্ষকৰ তুলনাত কিন্তু খেতিয়ক নহ'লে মানুহ কেতিয়াও বাচি নাথাকে আমিতো খেতি কৰোঁ কিন্তু সময় সাপেক্ষে খেতি কৰোঁ কিন্তু যিখিনি মূল্য দিব লাগে মালৰ সেইখিনি আমি নাপাওঁ আমাৰ যিখিনি প্ৰাপ্য আমিতো গোটেই বছৰটো এনেকুৱা কষ্ট কৰিয়ে থাকিব লাগে পথাৰত ইমান ৰ'দত বৰষুণত তিতি কৰোঁ তথাপি সঠিক মূল্য নাপাওঁ আৰু ধুমুহা বতাহে ক্ষতি কৰিছে বহুত ক্ষতি কৰিলে আমাকতো কোনো সহায়ো নিদিয়ে এনেকুৱাই আৰু চলি আছোঁ আৰু এইটো হ'ল মোৰ নানিৰ ঘৰ ৰ'ব এইটো হ'ল মোৰ মামীৰ ছোৱালী নানি তোমাৰ বয়স কিমান হৈছে এতিয়া 90 বছৰ হ'ল মোৰ নানিৰ বয়স কোৱাচোন কিবা আগৰ দিনৰ কথা কোৱা যিটো মনত আছে সেটি কোৱা আগৰ দিন তুমি কেনেকৈ চলিছিলা আমি দিন যাতে এখন দানে বাড়া বানছি আৰু 20 কামলার বাতান দিছি আৰু কোৱা আর হন আমি ই পাশে চালে বাতও হনাও আন দিতাছি 90 বছর বয়স হয়েছে আর কি আর গরু একটা মারি দিলে হাঁস একটা মারি দিলাম ভাত বানাবার পাই আৰু না না মানে দুখৰ কথা এইটোৱেই যে মই সৰু থাকোঁতে মানে মই চোৱাই নাই মোৰ নানাক সেইকাৰণে আপোনালোকক মোৰ নানাক দেখাব পৰা নাই মোৰ নানি আছে কাৰণে মোৰ নানিক দেখাইছিলোঁ আৰু যি ৰ'দ দিছে গৰম দিছে এতিয়া মানে আমি ওলাই দিম নানিৰ ঘৰৰ পৰা বেগটো আমাৰ ঘৰত আকৌ
চ' আপোনালোকে চাই থাকক ভিডিঅ'টো স্কিপ নকৰি। মহাত্মা গান্ধীক চাইছা? হ্যাঁ, ইন্দুরা গান্ধীরে দেখছি, মহাত্মা গান্ধীরে দেখছি, সব মানুষ দেখছি আমি। 46 সনে ভোট দিছি। 4 পয়সা চার খাইছি, 2 পয়সা করে দুধ বেচছি, আমি সব করছি। আগৰ দিনৰ কথা হয়। হ্যাঁ, আগৰ দিনত এতিয়াতো 100 টকা, আজিৰ দিনত 100 টকা, আগৰ দিনত 50 পইচা এনেকুৱাই আছিল। 90 বছর আর 1 মন ধানের বাড়া আনতে দিন যাচ্ছে। যাও আমার ঘৰত, যাবা তুমি? হ্যাঁ, তুমি যাবা আমার আল্লাহ বাঁচা রাখলে, আল্লাহ যদি দোয়া করে যাবার পামই, আর যদি না মরি। ঘৰৰ পৰা ওলাই গ'লো। এইটো আমাৰ নানিহঁতৰ ঘৰৰ আগপিনৰ মাজাৰ হয়। এইটো হ'ল গেট, মেইন গেট। এইটো মাজাৰ হয়। মাজাৰত ইয়াত এই সভা হয় বহুত ডাঙৰকৈ। ইয়াৰ পৰা দোকান আৰম্ভ কৰি লৈ দোকান বহে। চ' এতিয়া বেছিমাৰীৰ পৰা দলগাঁও ৰাওনা হ'লোঁ আমি বাছ গাড়ী দি। চাওক আপোনালোকে, ইয়াৰ ৰাস্তাটো হয় ৰাস্তা। চ' ফাইনেলি আমি দলগাঁও আহি পালোঁ বেছিমাৰীৰ পৰা। মোৰ পিছপিনে যিটো চাই আছে 4, 3, 2, 1 ষ্টাৰ্ট। মানে আহি পালোঁ ফাইনেলি আমাৰ ঘৰখনত, নানিৰ ঘৰৰ পৰা। চাই আছোঁ ইয়াত আমাৰ ঘৰ যিখন ৰুমটো আছিল, ইয়াত আহি পালোঁ ঘৰত। ত' আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। জয় আই অসম।